everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। সো গাইস মই কোট আছো জানে আপোনালোকে ভাবিছে চাগে মই কোট আছো এনেকুৱা জেগা এটাত আছো নে কি ধৰণৰ জেগা এটাত আছো আপোনালোকে ভাবি আছে চাগে। সো মই আছো আমাৰ ফাৰ্ম এখনত মই মা ঘৰত আহিছো তো মই ফাৰ্ম এখনত আছো তাকে ভাবিলো যে মই আপোনালোকক দেখাও যে ইয়াত কি আছে এই ফাৰ্মখনত কি আছে মই আপোনালোকক দেখাও বুলি ভাবিছো হেতু কাৰণে মই ফাৰ্মখনত আহি গৈছো। সো ইয়াত গাইস আছে মুৰ্গী দেই ইমান মৰম লগা মুৰ্গীবোৰ আছে তাকে ভাবিছো আপোনালোকক দেখাও ইয়াত কি কেনেকৈ কি ধৰণে মুৰ্গীবোৰক ৰাখি থৈছে কেনেকৈ আহাৰ কি দিছে কি ধৰণৰ দিছে কেনেকুৱা ধৰণৰ দিয়া নাই বা পানী কেনেকৈ দিয়ে আহাৰ কেনেকৈ দিয়ে সব বস্তু আপোনালোকে এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম যাতে আপোনালোকে যদি মুৰ্গী পুহিম বুলি ভাবে তো বহুত আসান তৰিকে আছে আপোনালোকে পুহিবলৈ পাৰক বুলি সেইবাবে মই এই ভিডিঅ'টো মই বনাইছো আজি যিসকলে ভাবিছে যে মই মুৰ্গী পুহিম বুলি আৰু বহুত ডাঙৰ জেগা এলেকা লাগিব বহুত কিবা লাগিব হেনেকুৱা একো নহয় আপোনালোকে বহুত ধুনীয়াকৈ মুৰ্গী সৰু সুৰা জেগাটো আপোনালোকে মুৰ্গী পুহিবলৈ পাৰিব কাৰণ মোৰ মাহঁতে বহুত ডাঙৰ এলেকা লোৱা নাই সৰু সুৰা এটা ঘৰ নিচিনা বনাই দিছে তাতে মুৰ্গী চুৰ্গীবোৰ পুহিছে বহুত আৰামদায়ক সেনেকৈ পুহিছে তাকে আপোনালোকক মই দেখাম এইটো ভিডিঅ'ত। সো গাইজ বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু যদি এই ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব তো বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। সো এয়া হৈছে আমাৰ লোকেল মুৰ্গীৰ ফাৰ্মটো এয়া দেখিছে এয়া মানে পোৱালি জগাইছিলে এই মুৰ্গীজনী তো এইটো ইয়াত ৰখা হৈছে বাকী দুটা মুৰ্গী ৰাখিছে সৰু ফাৰ্মখনৰ সৰু মুৰ্গীৰ ফাৰ্মখন লোকেল মুৰ্গীৰ ফাৰ্মখন কাৰণ এহেঁতক দিছে উমনি ইয়াত যদি ৰখা হয়তো দিগদাৰ হ'ব এহেঁতে খুটিয়াই কণীটো মানে বেয়া কৰি দিব সেইকাৰণে এহেঁতৰ লগত পোৱা নাই বেলেগে ৰখা আছে সেইটো আপোনালোকক দেখাম প্ৰথমতে এহেঁতক দেখাই লৈছোঁ আৰু পুহিবলৈ ইমান দিগদাৰো নাই জানেনে বহুতে ভাবে মুৰ্গী পুহিবলৈ বহুত প্ৰব্লেম আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ মুৰ্গীখিনি পুহিছে এয়া তেওঁলোকৰ মানে কি মুৰ্গীবোৰৰ দানা হয় আৰু এটা ৰাখিছে সেনেকৈ মুৰ্গীৰ দানা এয়া দেখিছে মুৰ্গীৰ দানা এইচব আৰু পানীও দি দিছে দেই পানীও দিয়া হৈছে সিহঁতক যাতে বাৰে প্ৰতি চাবলৈ কাৰণে এয়া দিছে ইয়াত পানীও আছে একদম মানে ধুনীয়াকৈ মানে দিয়া হৈছে যাতে বাৰে প্ৰতি সিহঁতক চাই থাকিবলৈ দৰকাৰো নপৰক আৰু কিছুমানে বাৰে প্ৰতি চাই থাকিব লাগে চিঞৰি থাকিবলৈ একো কৰা নাই আৰু মানে ভিতৰত কেলৈ ৰাখিছে জানে বাহিৰত উলিয়াই দিলে আপোনালোকে সেইটো ভাবিব পাৰে যে মুৰ্গীবোৰ ভিতৰত কেলৈ ৰাখিছে কাৰণ বহুত মুৰ্গী পোৱালি মুৰ্গী মানে কুকুৰে খাই দিছে দেই সেইটো কাৰণে মানে ইয়াত ভিতৰত ৰখা আছে ধুনীয়াকৈ আৰু ইয়াত দেখিছিলে প্লাষ্টিকৰ ওপৰত থুই যাতে মুৰ্গীবোৰৰ একো কষ্ট নোহোৱাকৈ ধুনীয়াকৈ ইয়াত থাকক একদম একো প্ৰব্লেম নোহোৱাকৈ ধুনীয়াকৈ ইয়াত থাকক বুলি সেনেকৈ প্লাষ্টিকৰ ওপৰত তুৰ কৰি দিছে আৰু দেখিছেনে ইমান ধুনীয়াকৈ সিহঁতে চৰি ফুৰি আছে ভিতৰতে একো এতিয়া ভয় নাই কুকুৰে খোৱা বা কিবা খোৱা আপোনালোকেও এনেকৈ ৰাখিব পাৰিব কোনো দিগদাৰ নাই দানা এবাৰ দি দিয়ক আৰু দিবলৈ দৰকাৰ নাই পানী দি দিয়ক আৰু দিবলৈ দৰকাৰ নাই পিছবিলাকে অকণমান চাই ল'ব ধুনীয়াকৈ আৰু বাছ সেইটোৱে কাম আৰু একো দিগদাৰ নাই যাৰ মানে কি কুকুৰে খোৱা কিবাহে খোৱা ভয় থাকে এনেকৈয়ে ধুনীয়াকৈ গঁৰাল এটা ডাঙৰকৈ বনাই দিব বাছ পুহি থাকক এনেকৈ ধুনীয়াকৈ আমাৰকেইটা দেখিছে ন মুৰ্গীকেইটা লোকেল মুৰ্গীকেইটা ইমান ধুনীয়া আৰু যে কৈছিলোঁ যে আৰু মুৰ্গী দুটা আছে মানে উমনি দি আছে এই দুটা হৈছে মুৰ্গীটো একদম ধুনীয়াকৈ উমনিত বহি আছে দেখিছে না ইমান ধুনীয়াকৈ উমনিত বহি আছে সিহঁতৰ লগত ৰখা নাই কিহৰ কাৰণে ৰখা নাইতো আপোনাক কোৱা হৈছে একদম বেলেগে এইটো সৰু মানে এটা ফাৰ্ম আছিল প্ৰথমতে এইটোতে ৰাখিছিলে যেতিয়া কুকুৰে খাই দিলে তো তাহাঁতে তাত শ্বিফ্ট কৰি দিলে যাতে কুকুৰেও নাখাওক আৰু সিহঁতে ধুনীয়াকৈ থাকক বুলি আৰু এয়া হৈছে সৰু সুৰা একদম মানে মুৰ্গীৰ ফাৰ্মখন আৰু দেই বৰ ডাঙৰো নহয় এই মাত্ৰ যেতিয়া উমনি দিয়া হ'ব তো ইয়াত ৰাখি দিবলৈ দৰকাৰ পৰিব সেইটো কাৰণে ইয়াত ৰাখি থৈ দিছে আৰু এনেকৈ দেখিলে মুৰ্গীখিনি কেনেকৈ ৰখা হৈছে কি ধৰণে ৰখা হৈছে কি আহাৰ দিছে কেনেধৰণে আহাৰ দিছে আৰু পানী চানী দিছে নাই চব সকলোৱে আপোনালোকক দেখাই দিলোঁ আৰু মুৰ্গীখিনি বহুত ধুনীয়া ডাঙৰ হৈ আহিছে বাহিৰত যাবলৈ নিদিয়ে ভিতৰতে চব তেওঁলোকৰ মানে কি যা যোগাৰ কৰি ৰাখি দিছে যাতে বাহিৰত নাযাওক কাৰণ ইয়াত আছে কুকুৰ বহুত তো সেইটো কাৰণে ইয়াত ভিতৰতে ৰখা হৈছে বহুতকেইটা কুকুৰে আহি আমাৰ মুৰ্গী পোৱালি খাই দিছে সেইবাবে ভাবিলে যে এনেকৈ মালকৈ ৰখা হওক যাতে সেইটো কাৰণে এনেকৈ মানে ঘৰৰ ভিতৰতে মানে এটা ফাৰ্ম এখন ডাঙৰ চাই ফাৰ্ম এখন বনাই দিছে যাতে কুকুৰ হওক বা বেলেগ কিবা খাই নিদিয়ক তো সেইবাবে এনেকৈ ৰখা হৈছে। সো গাইজ আপোনালোকে দেখিলে আমাৰ মুৰ্গী ফাৰ্মখন কেনেকুৱা বা কি ধৰণে ৰাখি থৈছে আপোনালোকেও ৰাখিব পাৰিব সেনেকৈয়ে আপোনালোকে এনেকৈয়ে মুৰ্গী পুহিব পাৰিব এনেকৈয়ে ধুনীয়াকৈ যত্ন কৰি ৰাখিব লাগিব মাজে সময়ে সিহঁতক আহাৰ দিব পানী দি থ'ব এনেকৈয়ে ৰাখি থ'ব তেতিয়া একো প্ৰব্লেম নহয় বাৰে প্ৰতি তেওঁলোকক চাবলৈও দৰকাৰ নপৰে। সো ডেটছ ইট সেইটোৱে আছিলে মোৰ ভিডিঅ' আপোনালোককতো দেখালোঁ আশা কৰি এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত ইনফৰ্মেটিভ হ'ব আৰু আপোনালোকে এইটো ভিডিঅ' চাই খুবেই ভাল পাব চাই যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এয়া চা মোৰ পিছফালে আছে ইমানখিনি মুৰ্গীখিনি দেখিছেনে ইমান ধুনীয়াকৈ আছে এয়া চা
চ' মোক দেখি সেইকাৰণে সিহঁতে বাহিৰত মানে কি অকণমান আঁতৰি গৈছে, ভয় কৰিছে আৰু চব তেনেকুৱাই হয় ন। চ' আই হোপ আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পালে। চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই, কাৰণ মোৰ মানে মোক কেলৈ জানো ভিউজ নহা হৈছে। ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাওঁ, তথাপি মানুহবোৰে চাবলৈ বেয়া পাইছে না কি হৈছে নাজানো। আপোনালোকে প্লিজ মোক কমেণ্ট কৰিব যে কি মানে কি মই ভিডিঅ' কেনেকুৱা বনাম যাতে আপোনালোকে ভাল পায়, ঠিক আছে। চ' গাইজ আজিলৈ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পালে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম মই আপোনালোকৰ ওচৰত, আকৌ নতুন এটা ভিডিঅ' লৈ আহিম মই। আজিলৈ বাই বাই।